প্ৰশংসাৰ হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰলৈ মোৰ কোটি কোটি প্ৰণাম জনাইছোঁ। লগতে পবিত্ৰ গৃহ গুৰু পিতা আৰু গুৰু মাতালৈ মোৰ প্ৰণাম জনাইছোঁ। মোৰ এটি সাক্ষ্য আছিল, সেই সাক্ষ্যটি আজি দিবলৈ লৈছোঁ। মই পবিত্ৰ গৃহলৈ যোৱাৰ পৰা মোৰ ঘৰুৱা সমস্যাবোৰৰ পৰা বহুত পৰিত্ৰাণ পাইছিলোঁ, কিন্তু সাক্ষ্য দিব নোৱাৰাৰ বাবে আকৌ একে সমস্যাৰ সন্মুখীন হৈছোঁ বুলি ভাবিছোঁ। সেইবাবে মই আজি সাক্ষ্যটি দিছোঁ। সৰু ছোৱালীজনীৰ ধাতু আৰু মাহেকীয়াৰ সমস্যা আছিল। প্ৰাৰ্থনা গৃহলৈ যোৱাৰ পাছৰ পৰা ভাল পাইছিল, কিন্তু তাই এদিন গাহৰি মাংস খালে। তাৰ পাছৰ পৰা আকৌ পেটৰ বিষ আৰম্ভ হ'ল আৰু তাই এদিন হেমন্ত গগৈৰ ভিডিঅ' চাইছিল। তাৰ বাবে যেন প্ৰভুৱে তাইৰ দুখ ক্ষমা কৰি দিয়ে যেন। তাই গুৰুদেৱ আৰু প্ৰভু যীশুক সপোনত দৰ্শন পাইছিল। যদি কিবা দুখ লগাইছে প্ৰভু ক্ষমা কৰিব। আমাৰ ল'ৰাটোৰ চাকৰিৰ বাবে ইণ্টাৰভিউ দিয়ে, কিন্তু সি এক নম্বৰ 2 নম্বৰৰ বাবে সফল হ'ব নোৱাৰে। প্ৰভু যীশুৱে দয়া কৰি তাক যেন পথ মুকলি কৰি দিয়ে, এয়ে মোৰ প্ৰভু যীশুৰ আগত প্ৰাৰ্থনা। মোৰ মনত এটি আশা, ল'ৰাটোৰ চাকৰি হ'লে প্ৰভুৰ চৰণত সৰুকৈ হ'লেও এটি বৰঙণি আগবঢ়াম বুলি ভাবিছোঁ। মোৰ গাৰ বিষ, ভৰিৰ বিষ, কঁকালৰ বিষৰ পৰাও বহুত পৰিত্ৰাণ পাইছোঁ আৰু গেছৰ বহুত সমস্যা আছিল। গেছৰ সমস্যা আগতকৈ বহুত কমিলে। মই প্ৰায় সাপৰ কথাকে মনলৈ আহে আৰু ভয় লাগে। যদি কিবা দুখ লাগিছে প্ৰভু ক্ষমা কৰি দিয়ে যেন। ডাঙৰজনী ছোৱালী দুপৰীয়া শুই থাকোঁতে সাপ এটা আহি তাইৰ ভৰিত উঠি থকা দেখা পাইছিল সপোনত। তাইৰ যদি কিবা দুখ হৈছে ক্ষমা কৰিব। তাইৰ খংটো বৰ বেছি। সেইবাবে প্ৰভু তাইৰ খংটো যেন জামুৰাই ঘৰখনলৈ যেন শান্তি আনে, এয়ে প্ৰভুৰ ওচৰত মোৰ প্ৰাৰ্থনা। সৰুজনী ছোৱালীয়ে এদিন বগা ক'লা দাগ থকা সাপ এটা দেখিছিল সপোনত। তাৰ বাবে তাইৰ যদি দুখ হৈছে প্ৰভু ক্ষমা কৰিব। এয়ে মোৰ আপোনাৰ ওচৰত প্ৰাৰ্থনা। মানুহজনৰো মানসিক ৰোগত বহুত দিন ভুগি আছে। 96ৰ পৰা দৰৱ পাতি খাই থকা হৈছে, কিন্তু তেওঁ দৰৱ পাতি খাই যদিও তেওঁ সুস্থ হোৱা নাই। দৰৱ খায়ে থাকিবলগীয়া হয়। তেওঁকো যেন প্ৰভু সুস্থ কৰি দিয়ে, এয়ে মোৰ আপোনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যদি কিবা দুখ হৈছে ক্ষমা কৰিব। ভুলখিনিও যেন প্ৰভু শুধৰাই দিব, এয়ে মোৰ সাক্ষ্য আছিল।